থাকি সেইজনৰ আয়ু হৰণ কৰিব। কিন্তু কৈছে যিজনে উত্তম শ্লোকৰ কথা শ্ৰৱণ কীৰ্তন কৰিব তেওঁ আয়ু হৰণ নহয়, স্থিৰ হৈ যায়। শাস্ত্ৰই সিদ্ধান্ত দিছে যে আজিৰ এই পবিত্ৰ মুহূৰ্তটোত যিসকলে ইয়াতে বহি মহা আনন্দেৰে শ্ৰৱণ কীৰ্তন কৰিলে এই সময়খিনি অবিনাশী হৈ তেওঁক পৰলোকত লগ দিব। কৈছে ধৰ্ম এক চুৰি নিধনে অপি অনুপশ্যতি। ধৰ্মই হৈছে একমাত্ৰ পুহিত বান্ধৱ যিজনে মৃত্যুৰ লগত জীৱাত্মাৰ লগে লগে গুচি যায়। শৰীৰেণ সম সৰ্বং ইহ নাভৱতি। শৰীৰটোৰ পৰা আত্মাটো ওলাই যোৱাৰ লগে লগে এই পৃথিৱী কাৰো লগত তোমাৰ সম্বন্ধ নাথাকে। নিজৰ পৰিবাৰে ভয় খাব, ল'ৰা ছোৱালী আৰু পৰিয়ালে সোনকালে উলিয়াই নি দাগ কৰিবৰ বাবে ব্যগ্ৰ হৈ পৰিব। তেনেহেন জ্বৰৰ দেহটোৰ বিষয়ে উল্লেখ কৰিছে যে এই জ্বৰৰ দেহটোত চৈতন্য ৰূপে থকা পৰমাত্মা তোমাৰ মন বুদ্ধি অহংকাৰ একত্ৰিত কৰি তাক শ্ৰৱণেন্দ্ৰিয়ে যদি গুণান্বিত কৃষ্ণৰ কথা শুনা, দৰ্শনেন্দ্ৰিয়ে যদি সাধুৰ দৰ্শন কৰা, তোমাৰ জীৱন ধন্য হব। অতি সুন্দৰভাৱে প্ৰকাশ কৰিছে এডাল কাঠত যেতিয়া অগ্নি সংযোগ কৰা হয় সেই অগ্নিয়ে যিদৰে কাঠডালত পোহৰৰ তাপ বিয়পায়, তদনুৰূপ চৈতন্য মহাপ্ৰভুৱে সেই জীৱাত্মা ৰূপে পৰম প্ৰভুৱে যেতিয়া ইয়াত প্ৰৱেশ কৰিব জ্বৰ দেহটো চৈতন্য হৈ পৰিব। আহকচোন কেনে পৰ্যায়ত আগবাঢ়িছে এই কীৰ্তিৰ পদানুশাসন আমি প্ৰভুজনৰ শ্ৰীকণ্ঠৰে নিজে শ্ৰৱণ কৰি কৃতাৰ্থ হওঁ। জয় কৃষ্ণ। মোৰহে অকণমান সংসাৰ এটা আছে, গতিকে আপুনি অকণমান বুজাই দিলে বিশেষ ভাল পাওঁ। কথা অতীতৰ জীৱনলৈ ৰাখিয়ে বৰ্তমান জীৱন গতি কৰিছে আৰু বৰ্তমানৰ কৰ্মৰেৰে ভৱিষ্যত জীৱন গঠিত হ'ব। অৰ্থাৎ যি কৰ্মৰ দ্বাৰা আমি ইয়াত আজি মানৱীয় জীৱন লাভ কৰি লাভ কৰাৰ লগে লগে এইখিনি এটা উদ্দেশ্য সকলোকে আশ্ৰম